বৰ ভাজি বনাই আছোঁ। ইয়াতে ভেদাইলতাৰ লগত মই অকণমান মচুৰ দালি দিছোঁ, মচুৰ দালি তিয়াই থৈছিলোঁ, পিঁয়াজ, আদা, অকণমান নহৰু, অকণমান বেকিং চ'ডা অলপ দিছোঁ আৰু লগত নিমখ হালধি। এইখিনি মই এটা পেষ্ট বনাই লৈছোঁ। লগত কাচকল মিহি মিহিকৈ কাটি দিছোঁ আৰু পিঁয়াজ চকলিয়াই দিছোঁ। বৰ ভাজি আছোঁ আজি, অলপ বৰ ভাজি বনাইছোঁ। খুব সুন্দৰ লাগে এনেকুৱা বৰ ভাজি, মানে ভেদাইলতাৰ বৰ খাই ভালে লাগে। লগত মই কাচকল কাটি দিছোঁ আৰু পিঁয়াজ চকলিয়াই দিছোঁ। লগত জলকীয়াও দিছোঁ বাৰু, জলকীয়া পেষ্টটো বনাওঁতে দিছোঁ। এনেকুৱা ধৰণৰ বৰ ভাজি আমাৰ সকলোৱে খাই ভাল পায়। আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। ভেদাইলতা আৰু কাচকল এইবিলাক আমাৰ বহুত দৰকাৰী বস্তু, পেটৰ কাৰণে ভাল। জোল বনাই খাওঁ, কেতিয়াবা এনেকৈ বৰ ভাজিও খাওঁ। আজি বৰ ভাজিলোঁ, কাচকল আৰু ভেদাইলতা দুইটা দৰকাৰী বস্তুৱে দিছোঁ বাৰু। আজি এনেকৈ বনাইছোঁ, আপোনালোককো দেখুৱালোঁ। এই বৰকেইটা প্ৰায় হৈছে আৰু অলপ আছে, এইখিনি ভাজি লওঁ। এনেকৈ খুব সুন্দৰ হৈছে, কিন্তু খায়ো ভাল লাগিছে। ভিডিঅ'টো সামৰিলোঁ বাৰু।